কি চকুত পৰে হঠাৎ নামা চকাৰে মানে পুৱে পুৱে গা পা ধুই একদম মানে ৰেডি হৈ গ'লোঁ। তাৰমানে আজি মোৰ এজন মানে বন্ধুৰ মানে আঙুঠি পিন্ধা আছে আৰু তাত যাম, মানে মাতিছে, তাত যাব লাগিব। তো সেইকাৰণে মানে খোজকাঢ়ি আহি একদম পুৱে পুৱে মানে গা পা ধুই একদম ৰেডি হৈ ল'লোঁ। তাৰপিছত এতিয়া যাম তাত। তো ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি? চাব কিন্তু ভালকৈ, কিন্তু মানে লাজ লাগিব ন, মানে বিয়া বাৰীৰ কথা। তো যেনেকৈ তেনেকৈ ভিডিঅ'টো বনাওঁ, আপোনালোকে চাব দেই। তো ব্লগ এতিয়া ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, আই এম নিৰ্বেন আৰু আপোনালোকে চাই আছে নেচাৰেল ব্লগছ। আৰু মই মানে ডাইৰেক্ট মানে আহি মানে ইয়াতে ভিডিঅ' কৰিলোঁ। ইয়াত দেখিছে দৰা কইনা বহিছে আৰু লগত আছে, দৰাৰ লগত আছে আমাৰ বন্ধু হয়, এয়া দেখিছে। আৰু সোঁফালে আমাৰে মানে ছোৱালীবোৰ মানে মহিলাবোৰ বহি আছে, এইফালেও আছে। এয়া আৰম্ভ হৈ গ'ল আৰু। তো অলপ পিছতে মানে সেন্দুৰ পিন্ধাব না কি বা নিয়ম আছে, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব দেই। আৰু আঙুঠি পিন্ধাবলৈ বেছি মানুহ নাহে দৰা ফালৰ পৰা, মানে বিয়া যেতিয়া আহে তেতিয়াহে মানুহ আহে। ময়ো মানে প্ৰথম আহিলোঁ, তো গম নাপাওঁ। আৰু এইফালে আমাৰ ফালৰে আইতা খুৰীসকল এয়া চেয়াৰত বহি আছে। আৰু এইফালে কিবা তামোল চামোল কল নাৰিকল চাৰিকল আছে এয়া। আৰু এইফালে মোৰ কাষতে ছোৱালীবোৰ ভিডিঅ' কৰাত পূৰা ব্যস্ত, দে কৰি থাকা। আৰু বাৰান্দাত খুৰাহঁত এইফালে বহি আছে। আৰু আপোনালোকক দেখাই দিছোঁ, এয়া দেখিছে আমাৰ ফালৰ মানুহবিলাক, ল'ৰাবিলাক এইফালে গেটৰ সন্মুখতে বহি আছে। আৰু এইফালে দৰা কইনাৰ নিয়ম এতিয়া আৰম্ভ হ'ব। আপোনালোকে মাথো ভিডিঅ'টো চাই থাকিব, মই দেখাম। আৰু এইফালে সেন্দুৰ পিন্ধোৱা একদম আৰম্ভ হৈ গ'ল, তাৰমানে দুয়োৰে চিৰ জীৱনৰ কাৰণে। ভিডিঅ'খনত মানে বিয়া নাম এখন দিছিলোঁ, কিন্তু কেপিৰেট ক্লেইম আহি গ'ল, সেইকাৰণে আকৌ মানে ডিলিট কৰিব লগা হ'ল, সেইকাৰণে দিয়া নহ'ল আৰু। আৰু এতিয়া নিয়ম চিয়ম মানে সকলোবোৰ কৰা এতিয়া শেষ হৈ গ'ল। আৰু এইফালে দৰা কইনাই মানে সেৱা জনাই আছে, ইয়াত দেখিছে। আমি এতিয়া মানে বিয়াৰ থলীৰ পৰা এতিয়া মানে বিয়াৰ মানে কাম শেষ হৈ গ'ল। তো আমি মানে এয়া দেখিছে সৰিয়হৰ এইফালে মানে চেল্ফি উঠিবলৈ আহিছোঁ, এয়া দেখিছে। এইফালৰ মানে সৰিয়হবিলাক একদম পূৰা হৈ গৈছে, কিন্তু আমাৰ ফালৰবিলাক এতিয়া হোৱা নাই। এয়া দেখিছে, আপোনালোকক মই দেখাই দিছোঁ, এয়া চাওক। তো আৰু অলপ পিছত আমি মানে খোৱা বোৱা কৰি একদম গুচি যাম আমাৰ ঘৰলৈ। এয়া চাওক ফ্ৰেণ্ডছ। চ' এতিয়া আমি মানে বিয়াৰ থলীত যাওঁ, তো চাই থাকিব আপোনালোকে দেই। কি চকুত পৰে? হঠাৎ নামা চকাৰে আৰু অৱশেষত মানে সকলোৱে মানে ফটো উঠাবলৈ লাগিছে। ইয়াত দেখিছে দৰা কইনা আৰু দৰাৰ মাক আৰু বাপেকক, ইয়াত দেখিছে ফ্ৰেণ্ডছ কিমান ধুনীয়া জৰি। তো এতিয়া মানে শেষ হোৱাৰ ভাগতে আৰু সেয়া চাই থাকক। আৰু এতিয়া মানে সকলোৱে কন্যাহঁতৰ পৰা ওলাই আহি ৰাস্তাত এয়া দেখিছে পূৰা মানুহ। আৰু মানে বেছি দূৰ নহয়, এয়া ট'ট' গাড়ী লৈ মানে আহিছে, বেছি দূৰ নহয় আৰু ওচৰতে ঘৰ। চ' এয়া দেখিছে এতিয়া মানে সকলোৱে আমি ঘৰত যাম, তো চাই থাকক দেই। আৰু এতিয়া মানে ঘৰ আহি পালোহি, মানে সন্ধিয়া হৈ গ'ল, তো আমনিও লাগি গৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আমাৰ কপালত আৰু ক'ত হ'ব, কোনে ছোৱালী দিব আমাক, এনেকুৱাই কৈ থাকিব লাগিব ছিংগল বয় হৈ।
ঠিক আছে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব দেই তো কমেণ্টত জনাব তো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আকৌ নেক্সট ভিডিঅ'ত মই অহাকালি লগ পাম আৰু চাহ খাব লাগিছোঁ মানে সন্ধিয়া হৈ গ'ল ঠিক আছে আজিলৈ ইয়াতে আই এম ছিংগল বয় বাই বাই Subscribe now and press the bell icon. Never miss an update.